Hello everyone, Assalamualaikum. Welcome to my YouTube channel. আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া হৈছে সময় 5টা বাজিলে আজান দি দিও অৱস্থা। আজি মই আপোনালোকক বহুত দেৰি সময়ৰ পাছত লগ পালোঁ কাৰণ ভিডিঅ'টো এতিয়াৰ পৰা মই আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে বলক মই কি কৰোঁ আপোনালোকে চাই থাকক। আজি বেছি একো ইফতাৰী নবনাওঁ কাৰণ আজি মোৰ বনাবলৈ মন যোৱা নাই। আপেল আছে আৰু আঙুৰ আছে আৰু কি যোগাৰ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। মই ফ্ৰুট খাই বেয়া পাওঁ আৰু আমাৰ এখেতে খাব ফ্ৰুট। মই একদম ফ্ৰুট মুখতে নিদিওঁ। তো খেজুৰ আঙুৰ আপেল ৰেডি কৰি আৰু কি ৰেডি কৰোঁ আপোনালোকে চাই থাকক। আৰু বিকাজী ভুজিয়া। আজি চব পাতলা খানা খাম। আজি হেভি খানা একো নাখাওঁ। হেল্ল' এভৰিৱান, আৰু কালি মোৰ ইফতাৰী কৰি ভিডিঅ' কৰিব মন নগ'লে আৰু সেইকাৰণে মই পাছদিনাখন ভিডিঅ'টো শ্বুট কৰিলোঁ। এইটো হৈছে নেক্সট ডে। তেতিয়াহ'লে বলক মই কি কৰোঁ আপোনালোকে চাই থাকিব। আৰু জানেনে, তোৰ কাপোৰ ধুলোঁ, জাপানী মানুহখিনি কাপোৰ ধুলোঁ আৰু বিচনাত বেড কভাৰ পৰা নাই। আৰু আপোনালোকে ভাবিব পাৰে যে ৰোজা মাহত ৰোজা থৈ কিনে মই লিপষ্টিক লগাইছোঁ, কিন্তু এইটো লিপষ্টিক নহয়, এইটো ভেচলিনৰ নিচিনা লিপ বাম হয়। আকৌ আপোনালোকে কমেণ্ট কৰিব পাৰে ৰোজা মাহত লিপষ্টিক লগাইছোঁ, এইটো লিপষ্টিক নহয় কিন্তু। আৰু মই মিছ'ৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলোঁ, 1 ছেকেণ্ডৰ পৰা দেখাইছোঁ। এইটো চাই চিনি পাইছে চাগে, হেয়াৰ কাৰ্লি মেচিন। আৰু ফোনটো কৰিলোঁ। এইটো হৈছে হেয়াৰ কাৰ্লি মেচিন আৰু এইটো চাগে কোনোবা আনিছেও আৰু ইয়াৰ প্ৰাইচটো হৈছে 200। মই কালি চেক কৰি চাইছিলোঁ, পৰহি দিনাই আহিলে, কালি চেক কৰি চাইছিলোঁ, কিন্তু ভাল হয় বস্তুটো। মই ভাবিছিলোঁ গৰম নহ'ব চাগে, বহুত দেৰিকৈ হ'ব, দামটো কম বুলি, কিন্তু নহয়, বস্তুটো ভাল। যেনেকৈ অৰিজিনেল প্ৰডাক্ট সেইটো ছেম, মানে লগালগ চুলিখিনি কাৰ্লি কৰিলোঁ, লগালগ মানে হৈ গ'ল, আপোনাৰ কাৰ্ল হৈ গ'ল। আৰু এইটো হৈছে ইয়াৰ পেকেট। ইয়াত লিখা আছে নিউ নভা, একদম অৰিজিনেল প্ৰডাক্ট। এতিয়া কাৰেণ্টটো গ'ল। আৰু মই মিছ'ত বহুত বস্তু অৰ্ডাৰ দিছোঁ, এতিয়ালৈকে অহা নাই। ঈদৰ আগে চাগে আহি যাব। তেতিয়াহ'লে মই আপোনালোকক গোটেইখিনি বস্তু দেখাম। গোটেইখিনি বস্তু মানে কি, এটা ব্লগত দেখুৱাব বেয়া লাগে, একেবাৰে মিছ'ৰ হল ভিডিঅ' এটা আনিম, তাত দেখুৱাম। আপোনালোকে চব বস্তু চাব, মই কি বস্তু আনিছোঁ আৰু কিমান দামত আনিছোঁ, তাত ভালকৈ ডিটেইলছত কৈ দিম। বলক। আৰু হাজবেণ্ড গ'ল অফিচ। এতিয়া সময় হৈছে 4:30 বাজি গ'ল, আজানৰ টাইম হ'ব আৰু তেওঁ আহি পাব লাহে ধীৰে। এইটোৱে অলপ দেখুৱালোঁ কি কৰিছোঁ কি নাই কৰা। আৰু এইটো হৈছে মোৰ বেড কভাৰবোৰ জাপি ইয়াত থওঁ। এইটো দেখাত বেয়া লাগিছেনে, ইয়াত চেয়াৰটো আগফালে লৈ গ'ল। তেতিয়াহ'লে বলক মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ।
বলক তেতিয়াহ'লে আগফালে গৈ বহোঁ আৰু আজানৰ বেছি দেৰি নাই, অলপ দেৰি আছে। এইটো হৈছে আমাৰ আগফালৰ বাৰান্দা। আৰু এটা কথা, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইবাৰ যদি বঢ়াই দিয়ে, লাইক বঢ়াই দিয়ে, তেতিয়াহ'লে মই আপোনালোকৰ মাজত আমাৰ হোম টুৰ আনিম, ৰুম টুৰ আনিম, ড্ৰেছিং টুৰ আনিম আৰু ৱাৰ্ড্ৰপ কালেকশ্যন আনিম, চব আনিম। কিন্তু মোৰ ছাবস্ক্ৰাইবটো বাঢ়িব লাগিব। আৰু কাৰণ মোৰ ইউটিউব চেনেল খোলা বহুত দিনে হৈছিলে, কিন্তু মই ইয়াত ভিডিঅ' আপলোড দিয়া নাছিলোঁ। আৰু আপলোড মানে শ্বৰ্ট ভিডিঅ' চব দিছিলোঁ, মোৰ যি শ্বৰ্ট ভিডিঅ'। আৰু এই ইউটিউব চেনেলটো মই মোৰ বিয়াৰ পিছত খুলিছোঁ, আৰু মোৰ বিয়া হৈছিলে 2020। সেইকাৰণে মানে ভিডিঅ' মানে বহুত দিনৰ পিছত দিলোঁ। তাৰপিছত লকডাউনত দেখিলোঁ চব মাইকী মানুহবোৰ বা চব ছোৱালীবোৰে ব্লগ বনাব আৰম্ভ কৰিছে। তাৰপিছত মোৰো সিহঁতক চাই মোৰো ব্লগ বনাবৰ কাৰণে মন গ'ল। তাৰপিছত মই ভাবিছোঁ ব্লগ বনাম, লাজ লাগে মানে কেনেকৈ মানে ব্লগ বনাম, কথা পাতি থাকিলে মানুহে পাগল ক'ব নেকি, কাৰ লগত কথা পাতিছোঁ, কি পাতিছোঁ, মই মানে লাজতে বনোৱা নাই। তাৰপিছত ব্লগ বনালোঁ, কিন্তু মই আপলোড দিছোঁ, কিন্তু মই থাম্বনেইল লগাবৰ কাৰণে পৰা নাই। সেইটো লৈ কিনে ইমান টেনশ্যন হ'ল। তাৰপিছত গ'ল কথা গ'ল, থাম্বনেইল লগাবৰ কাৰণে হ'ব হয় কেমেৰাটো এনেকৈ কৰিলোঁ। তাৰপাছত থাম্বনেইল লগাবৰ কাৰণে পৰা নাই। এনেকৈ 4টা নে 5টা আপলোড দিলোঁ। আপোনালোকে চাগে ভিডিঅ'বোৰ দেখিলে, আপলোড দিছোঁ ভিডিঅ'বোৰ, কিন্তু না ভিউজ নাহে, তাৰপিছত কমেণ্ট নাহে, লাইকো নাহে, একো নাহে মানে। তাৰপিছত ছাবস্ক্ৰাইবাৰো নাবাঢ়ে। যেনেকৈ 15টা নে 16টা ছাবস্ক্ৰাইবাৰ আছিলে, ইমানখিনি আছে। তাৰপিছত মই টেনশ্যনত পৰি গ'লোঁ, কি কৰিম। তাৰপিছত আমাৰ ইয়াতে মানে ল'ৰা এটা আছে বিশাল নামৰ, তাক মাতিলোঁ। তাক মানে ফোনতে প্ৰথম ক'লোঁ যে মই ইউটিউব এটা খুলিছোঁ, মানে খোলা আছে, ভেৰিফিকেশ্যন চব কৰা আছে, তুমি খালি আহি কিনে মোক থাম্বনেইলটো কেনেকৈ লগাই তুমি মোক দেখাই দিবা। তাৰপিছত মোক হাজবেণ্ডে ক'লে যে তুমি ইয়াক বহুতবাৰ মাতিলোঁ, সি নাহে। তাৰপিছত মোক হাজবেণ্ডে ক'লে কি তুমি মানুহৰ আশাত নাথাকিবা, তুমি নিজে ট্ৰাই কৰা, চেষ্টা কৰিলে মানুহে চব পাৰিব। তো মই সদায় মানে ইউটিউব খুলি চেক কৰোঁ, মানে থাম্বনেইলটো কেনেকৈ লগাই, মানে মোবাইলত চেক কৰোঁ। না থাম্বনেইলটো লগোৱাটো মানে ভালে দেখুৱায়। হাজবেণ্ডৰ মোবাইলত মই ইউটিউবটো লগাওঁ, আৰু মোৰ মোবাইলত মানে মই চেক কৰোঁ, মানে চেষ্টা কৰোঁ, ট্ৰাই কৰোঁ, লগাব পৰা নাই বহুত দিন হয়। তাৰপিছত আজি হৈছে 12 তাৰিখ, আজি হৈছে এপ্ৰিলৰ 12 তাৰিখ। মই 9 তাৰিখৰ দিনাখন থাম্বনেইলটো লগাবৰ কাৰণে শিকিলোঁ। তাৰপিছত চেহেৰি খাব উঠিব লাগে, ভাত খাওঁতে সেইদিনাখন হাজবেণ্ডে অফিচৰ পৰা দেৰিকৈ আহিলে, ৰাতি 11টা বাজি গ'ল। তো মই ভাবিলোঁ একেবাৰে চেহেৰি খাই কিনে শুম, আৰু এতিয়া যদি শুই যাওঁ তেতিয়াহ'লে চেহেৰিটা মই সাৰ নাপাম। হাজবেণ্ড হৈ গ'ল। তাৰপিছত মই মোবাইলটো টিপোঁতে ৰাতিপুৱা 3টা বাজি গ'ল। তাৰপিছত 3:30টাত আজান দিয়ে, তাৰপিছত 3টা বাজি গ'ল। তাৰপিছত থাম্বনেইলটো ফাইনেলি লগাব পাৰি গ'লোঁ, আৰু থাম্বনেইলটো লগাই দিলোঁ। তাৰপিছত কি হ'ল, মইতো বহুত এক্সাইটেড, মই মানে বহুত হেপ্পী, থাম্বনেইলটো লাগি গ'ল, এতিয়া মানে ভাল লাগিব। আৰু থাম্বনেইলটো নাথাকিলে মানুহে গম নাপাব যে ভিডিঅ'টো কি হয়। মই ভিডিঅ' মানে ভাল পষ্ট কৰোঁ, কিন্তু মানুহে গম নাপায় ভিডিঅ'টো কি। মানে আমিও এতিয়া কাৰোবাৰ ভিডিঅ'টো চাওঁ, যে এতিয়া থাম্বনেইলটো চাই আমি কাৰোবাৰ ভিডিঅ'টো চাওঁ। তাৰপিছত থাম্বনেইলটো লগালোঁ, কিন্তু কি হাজবেণ্ডৰ মোবাইল চেক কৰিলোঁ, মোৰ মোবাইলৰ পৰা থাম্বনেইলটো ছেট হৈ গ'ল, কিন্তু তেওঁৰ মোবাইলৰ পৰা দেখিছোঁ যে থাম্বনেইলটো মানে দেখা যোৱা নাই। তাৰপিছত তেওঁ চেহেৰি খাব উঠোঁতে মই তেতিয়া ক'লোঁ চাওক না, মোৰ ফোনটোৰ পৰা থাম্বনেইলটো ছেট হৈ গ'ল, কিন্তু মানে বেলেগৰ মোবাইলত শ্ব' কৰা নাই। হাজবেণ্ডে ক'লে যে তুমি চাগে প্ৰাইভেট কৰি থৈছা, পাব্লিক কৰা। তাৰপিছত মই বিচাৰোঁতে মানে ইউটিউবৰ কাৰণে মানে ইউটিউবৰ ওপৰত মানে ইমান আইডিয়া নাই। মানে মই ইউটিউব খুলিব লাগে, খুলিছোঁ, আপলোড দিব লাগে, দিছোঁ, মানে ইমান থাম্বনেইল ক'ত কেনেকৈ দিম এতিয়া দিবৰ কাৰণে পৰা নাই। তাৰপিছত মই তেনেকৈ কৰোঁতে সেইদিনাখন গ'ল, সেই ভিডিঅ'টো এনেকৈ গ'ল, সেইটো ডিলিট কৰি দিলোঁ। পিছদিনাখন আকৌ কি কৰিলোঁ, মই তাৰপিছত আকৌ ইউটিউব চেনেলটো খুলি কিনে মানে আকৌ নতুনকৈ মোৰ একাউণ্টটো চেক কৰিলোঁ, পাব্লিক নে প্ৰাইভেট, হাজবেণ্ডে কোৱাৰ নিচিনা। তাৰপিছত যেতিয়া পাব্লিক কৰিলোঁ, তেতিয়া থাম্বনেইল লাগিলে, মই তেতিয়া আগৰ শান্তি। আৰু এতিয়া মই বহুত হেপ্পী। আপোনালোকে মোক প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ মাজত ভালতছে ভাল ভিডিঅ' আনিবৰ কাৰণে পূৰা চেষ্টা কৰিম। আজান দিবলৈ আৰু আধা ঘণ্টামান বাকী আছে, তেতিয়াহ'লে ভাবিছোঁ কাপোৰখিনি জাপিম। আৰু আজি ইফতাৰী ইমান মানে স্পেচিয়েল নাই, কাৰণ সদায় মোৰ বনাবৰ কাৰণে একদম মন নাযায়। আমি 2টা মানুহ, আৰু
ৰোজা খালে লাগে যায় বহুত খাম যেতিয়া ইফতাৰ কৰিবৰ কাৰণে আহোঁ ডাইনিঙত তেতিয়া একো খাবলৈ মন নাযায় মোৰতো পানীটো খোৱাৰ পিছত মোৰ চৰ্বত খোৱাৰ পিছত মোৰ পেট ফুল হৈ যায় সেইকাৰণে আজি ইফতাৰ ব্লগ বেছি স্পেচিয়েল নিদিওঁ বেলেগ দিনাখন ইফতাৰ ব্লগ দিম আৰু আজি এইখিনিয়ে চাওক মই কি কৰোঁ কি নকৰোঁ মই জানেনে মিছত এটা ৰিং লাইট এটা অৰ্ডাৰ কৰিছিলোঁ তাৰ প্ৰাইচ আছিলে 984 আৰু মই ভাবিছিলোঁ তাৰ লগত চাগে ষ্টেণ্ডটো আহিব আৰু এইটো কি কয় ৰিং লাইটটো আহিব মই নাজানো তই মিছত দেখিলোঁ 934 নে কিমান আছিলে তাৰপিছত হাজবেণ্ডক ক'লোঁ হাজবেণ্ডে ক'লে কি তুমি অৰ্ডাৰ দি দিয়া তাৰপিছত অৰ্ডাৰ কুকুৰাই চিঞৰিছে দেখিছে এতিয়া মানে সিহঁতৰ কাৰণে এতিয়া ৰাতিপুৱা হৈছে তাৰপিছত মই মানে হাজবেণ্ডক ক'লোঁ যে চাওক নাই এইটো মিছত যে 934 নে কিমান হাজবেণ্ডে ক'লে তোমাক ভাল লাগিছে তুমি অৰ্ডাৰ দি দিয়া তো মই মানে বহুত দিনৰ পৰা ৰিং লাইটৰ কথা ভাবি আছিলোঁ ৰিং লাইট ল'ম যেতিয়া ব্লগ আৰম্ভ কৰিম তো এতিয়াৰ পৰা ব্লগ বনাবৰ কাৰণে ব্লগ বনাইছোঁ তেতিয়া ভাবিছোঁ এতিয়া ষ্টেণ্ডটো লৈ লওঁ তাৰপিছত এইটো অৰ্ডাৰ দিয়াৰ পিছত ফ্লিপকাৰ্টত দেখিলোঁ ফ্লিপকাৰ্টত আকৌ কি হ'ল দামটো কমাই দিলে ফ্লিপকাৰ্টত 545 নে কিমান আছে মই ভাবিছোঁ মিছত চাগে বস্তু বেছি চেল হৈছে ফ্লিপকাৰ্টে আইডিয়া কৰি চাগে প্ৰাইচটো কমাই দিছে তেতিয়া মানুহে তাৰ পৰা ল'ব তো মই হাজবেণ্ডক ক'লোঁ যে ফ্লিপকাৰ্টত বস্তুটো কম দাম আছে মই তাৰ পৰা লৈ লওঁ মিছত কেঞ্চেল কৰি দিওঁ তাৰপিছত মিছত কেঞ্চেল কৰি দিলোঁ তাৰপিছত আহিলে বহুত দিনৰ পিছত কিমান এসপ্তাহৰ পিছত আহিলে ৰিং লাইটটো কিন্তু কি আহিছে যেতিয়া হাজবেণ্ডে মানে কৰিয়াৰ বয় ৰাস্তাত ফোন কৰি মাতিছিলে যেতিয়া ৰিং লাইটটো লৈ আহিছে তাৰপিছত মই ৰিং লাইটটোৰ বক্সটো দেখিলোঁ কিন্তু ৰিং লাইটৰ ষ্টেণ্ডটোতো দীঘল হ'ব সেইটোতো চালে আইডিয়া কৰিব পাৰি ইয়াত কি আহিছে তাৰপিছত মই চায়ে মানে ভাবি গ'লোঁ ইয়াত ষ্টেণ্ডটো অহা নাই মোৰ মনটো ইমান বেয়া লাগিছে তাৰপিছত যোনটো ষ্টেণ্ডটো যদি নহয় মই ব্লগ শ্বুট কেনেকৈ কৰিম ৰিং লাইটটো মই ক'ত গৈ ঘূৰি থাকিম আৰু তাৰপিছত দেখিছোঁ মোক ঠগি দিলে তাৰপিছত মই ভালকৈ মোবাইলটো চাইছোঁ তাত তলত লিখাই নাই যে ষ্টেণ্ডটো দিব বুলি আৰু মই ষ্টেণ্ডটো দিব বুলি মিছ'টো এইটো কি কয় কেঞ্চেল কৰি এইটো ফ্লিপকাৰ্টত ল'লোঁ কিন্তু মোৰে লছ ৰ'ব মই ৰিং লাইটটো দেখুৱাই আছোঁ এইটো হৈছে মোৰ ৰিং লাইটটো চাওক কিমান সৰু আৰু এইটো সেইকাৰণে মই একদম মোৰ বেড লাক একদম সৰু আহিছে কাম নাই এইটো আৰু ইয়াৰ লগত যোনটো ষ্টেণ্ড এটা আহিছে ইয়াত লগাবলৈ সেইটোত আকৌ মোবাইলে ছেট নহয় একদম বেকাৰ আনিলোঁ এইটো জানেনে মই যেতিয়া ভিডিঅ' বনাওঁ ধৰি কিনে এইটো ৰিলচ বনাওঁ একদম মানে ভাল নালাগে তাৰপিছত ভাবিছোঁ যে যেতিয়া ঈদৰ বজাৰ কৰিবলৈ ঘৰত যাম তিনিচুকীয়া যাম তেতিয়া আহোঁতে মানে ৰিং লাইটটোৰ পৰা ছেটটো লৈ আহিম সেইটোত সুবিধা ইয়াত মই ব্লগো বনাব পাৰিম ৰেচিপি ভিডিঅ' দিব পাৰিম আৰু দিনটো কি কৰোঁ চব দেখুৱাব পাৰিম কিন্তু এতিয়া মোৰ কি দিগদাৰী মোবাইলটো কোনে ধৰিব আৰু যিহেতু মোৰ ঘৰত মানুহে নাই মোবাইলটো কোনো ধৰি কিনে মোৰ ভিডিঅ' শ্বুট কৰিব তেতিয়াহ'লে এইটো সুমিয়াই দিওঁ কাপোৰখিনি জাপি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ফাইনেলি মোৰ ৰুম ক্লিন হৈ গ'ল চব কাপোৰ চাপোৰ জাপিলোঁ আৰু বিচনাও পৰা ঠিক ঠাক হৈ গ'ল এতিয়া বলক ইফতাৰী কৰি আকৌ লগ পাই আছোঁ আৰু ইফতাৰী কৰি মই আপোনালোকক বহুত দেৰি সময়ৰ পাছত লগ পালোঁ আৰু ইফতাৰী কৰি একদম ভাগৰ লাগিছে তেতিয়াহ'লে ভাবিছোঁ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ পূৰা এণ্ড কৰি দিওঁ একদম শেষ কৰি দিওঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো যদি আপোনালোকক চাই ভাল লাগিছে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব এইটো একেবাৰে ফ্ৰী আৰু শ্বেয়াৰ কৰিব আৰু মই যিমান পাৰোঁ একদম ভাল ভিডিঅ' আপোনালোকৰ মাজত আনি আছোঁ আৰু মই দেখিছোঁ মোৰ ভিডিঅ'বোৰ বহুত মানুহে চাইছে 35-34 কিন্তু মানে লাইক কৰা নাই আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব লাইক কৰিব তেতিয়াহ'লে আজিলৈ বাই বাই কালি এটা বেলেগ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ